নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ। বন্ধুসকল, মটৰ ভ্লগ কৰিব ওলাইছোঁ। বন্ধুসকল, বতৰটো চাৰিওফালে ক'লা মলা হৈ আহিছে, তাকে বৰষুণে আহে নেকি ঠিক নাই। এইকেইদিন যিহেতু গৰমটো বহুত দিছিলে, বৰষুণটো দিয়ক বাৰু, খালি ধুমুহাটো নাহিলেই হ'ল। যিহেতু ধুমুহা আহিলে মানে গছৰ ডাল চাল ভাগি যায়, কাৰেণ্ট চাৰেণ্ট কেইবাদিনলৈও নাইকিয়া হৈ যায়। অৱশেষত বৰষুণ যাক অলপ দেৰি দি এৰি দিলে, এতিয়া পূৰা ৰ'দ ওলাই গৈছে, বতৰ পূৰা মুকলি হৈ গ'ল। আৰু এতিয়া পটাপট গা পা ধুই মেলি ৰেডি হৈ লওঁগৈ, যিহেতু সোনকালে যাওঁ আৰু গোলাঘাট টাউনৰ পৰা আহোঁগৈ আৰু সোনকালে ঘূৰিও আহিব লাগিব যিহেতু। গতিকে আপোনালোকে মইতো অকলে ছিংগুল যাম, বাইক চলাই যাম, যিহেতু মানে কেমেৰা ধৰিব মোবাইল ধৰিবলৈও মানে কোনো নাই লগত। গতিকে বাইক চলাই যাওঁতেতো মোবাইল এটা হাতে ধৰি যোৱাটোতো সম্ভৱ নহয়। গতিকে মানে এটা আইডিয়া খটাইছোঁ, সেই আইডিয়াটো আপোনালোকক চাওক আৰু কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব। अरे कहना क्या चाहते हो? ৰেডি হৈ গ'লোঁ, এতিয়া ৰ'দটো বহুত দিছে যদিওতো যাবই লাগিব, উপায় নাই। গতিকে যাওঁ, তামোল এখন খাই লওঁ তাৰ আগতে। তেন্তে ব'লক গৈ থাকোঁ, লেটছ গ'। A few moments later. Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways, and on we'll go. ফাইনেলি বন্ধুসকল টাউন আহি পালোহি। এতিয়া ল'ব লগা বস্তুকেইটা বনাব লৈ লওঁ, যিহেতু 12টা বাজি গ'লেই, সোনকালে ঘৰলৈও যাব লাগে আৰু ঘৰত গৈ কাম আছে। এদিন সময় পালে ভালদৰে গোলাঘাট টাউনক লৈ এটা ভিডিঅ' বনাম বাৰু। আজি যিহেতু ভিডিঅ'টো বৰ দীঘলীয়া নকৰোঁ, যিহেতু সময়টো কম। Finding life along the way, melodies we haven't played. No, I don't want no rest. Echoing around these walls, fighting to create a song. I don't wanna miss a beat. And on we'll go. ঘৰলৈ আহি আছোঁ বন্ধুসকল, এয়া ধনশিৰি দলং পাইছোঁহি আৰু বৰ বেছি দূৰ নাই। ফাইনেলি বন্ধুসকল গোলাঘাট টাউনৰ পৰা আহি পালোহি, খালি ভিডিঅ' কৰাহে নহ'লে আৰু গৰমো বহুত বেছি, সেইকাৰণে টাউনত মানে বৰ বেছি ভিডিঅ' কৰিবও নোৱাৰিলোঁ আৰু দেৰিও হ'ল যিহেতু সময়টো। সেইকাৰণে এতিয়া এই মুকলি পথাৰৰ ফালে ওলাই আহিছোঁ আৰু এতিয়া পৰিৱেশটো বহুত ধুনীয়া যিহেতু। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, তেন্তে আৰু নতুন নতুন ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম। তেন্তে আজিলৈ সকলোকে বাই বাই, আকৌ লগ পাম।